we live. Me avant tout faire bouger la. সকলোকে মোৰ এম ইউটিউব টেকনলজিলৈ স্বাগতম জনাইছোঁ। 30 জুলাইত দিনৰ দুপৰীয়া 12 বজাত প্ৰকাশ পাব এনআৰচিৰ সম্পূৰ্ণ খচৰা। এই খচৰা আপোনাৰ নাম আছে নে নাই আৰু কেনেকৈ বিচাৰিব, ইয়াৰ বাবে এনআৰচি কৃত্ৰিমৰ 5টা পদ্ধতি দিছে। আজি আমি এই 5টা পদ্ধতি আলোচনা কৰিম। এই 5টা পদ্ধতিৰে আপোনালোকে কেনেকৈ নিজৰ নাম এনআৰচিত বিচাৰি পাব বা বিচাৰি উলিয়াব। তো আমি এতিয়া প্ৰথম পদ্ধতি আলোচনা কৰোঁ। প্ৰথম পদ্ধতিটো হৈছে এনআৰচি সেৱা কেন্দ্ৰ। এনআৰচি আপোনাৰ যিটো এনআৰচি সেৱা কেন্দ্ৰ হয়, সেই সেৱা কেন্দ্ৰলৈ যাব আৰু এনআৰচি সেৱা কেন্দ্ৰলৈ যাব আৰু তাত আপুনি এখন জেৰক্সত এখনি ছপা দেখা পাব আপোনাৰ নামটো। এইটো দেখা পাব আপুনি যিদিনা দিব 30 জুলাইৰ পৰা আপুনি 30 জুলাইৰ পৰা আৰম্ভ কৰি 28 ছেপ্টেম্বৰলৈকে দৈনিক 10 বজাৰ পৰা আৰম্ভ কৰি দিনৰ 4 বজালৈকে পাব। আৰু দ্বিতীয় পদ্ধতি হৈছে অনলাইন যোগেদি আপোনাৰ এনআৰচিৰ নামটো চাব পাৰিব। এই অনলাইন যোগেদি ইয়াৰ বাবে 4টাকৈ ৱেবছাইট দিছে। এই 4টা ৱেবছাইট হৈছে প্ৰথমটো হৈছে www.nrcasam.nic.in। আপোনালোকে সাইটত দেখা পাইছে এনআৰচিৰ গোটেইকেইটা ৱেবছাইট। আৰু দ্বিতীয়টো হৈছে www.assam.mygov.in আৰু 3 নম্বৰটো হৈছে www.assam.gov.in আৰু 4 নম্বৰ হৈছে www.homeandpolitical.assam.gov.in। গোটেইকেইটা ৱেবছাইট আপোনালোকে ডিসপ্লেত দেখা পাইছে। আৰু 3 নম্বৰ পদ্ধতি হৈছে যিদিন 30 জুলাইত এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ দিনাখন দিনৰ 12 বজাৰ পৰা আপোনালোকে মেছেজ যোগে SMS যোগে আপোনাৰ নামটো চাব পাৰিব। ইয়াৰ বাবে 4টা নম্বৰ দিয়া হৈছে। এই 4টা নম্বৰত আপোনাৰ নিজৰ AR নাম্বাৰটো লিখি ডাঙৰ আখৰ ARN লিখি এই 4টা নম্বৰত যিকোনো এটা নম্বৰত সেন্ড কৰি দিব। এই নাম্বাৰ কেইটা হৈছে প্ৰথম নাম্বাৰটো হৈছে মই নাম্বাৰ কেইটা কৈ নিদিওঁ, আপোনালোকে সাইডত দেখা পাব, সাইডত দেখুৱাই দিম মই। আৰু এই নাম্বাৰ কেইটা আপোনালোকে কি কৰিব, নাম্বাৰ কেইটা আপোনালোকে টাইপ কৰিব ARN লিখি স্পেচ দিব। স্পেচ দি আপোনালোকে আপোনাৰ যেটো ARN নাম্বাৰ হয় সেইটো লিখি এই যিকোনো 4টা নম্বৰত এটা নম্বৰত আপোনালোকে সেন্ড কৰি দিব। আৰু ইয়াত এটা মনত ৰাখিব যে আপোনাৰ মোবাইলটো ডু নট ডিস্টার্ব আপ টু সক্ৰিয় হৈ থাকিব নালাগে বা DND এই শর্টকাট ফর্মত DND টো সক্ৰিয় হৈ থাকিব নালাগে। এইটো থাকিলে আপোনালোকে অটোমেটিকলি নাপায়। আৰু 4 নম্বৰ পদ্ধতি হৈছে 4 নম্বৰ পদ্ধতিটো একেই। আপোনালোকে কি কৰিব, আপোনালোকে কি কৰিব 29 তাৰিখৰ আগতে, আজিৰ পৰা 33 তাৰিখৰ আগতে আপোনালোকে এই যি 4 কেইটা অলপ নাম্বাৰ আগতে আপোনালোকে দেখুন বা এতিয়া আপুনি দেখি আছে নাম্বাৰ কেইটা, সেই নাম্বাৰ কেইটাত আপোনালোকে এতিয়াই আপোনাৰ ARN নাম্বাৰটো ARN নাম লিখি ARN ডাঙৰ আখৰ লিখি আপোনালোকে অলপ স্পেচ দি ARN নাম্বাৰ কেইটা লিখি তাৰপিছত আপোনাৰ এই 4টা নম্বৰত পঠাই দিব। ইয়াৰ ফলত কি হ'ব, যেতিয়া যিদিনাখন আপোনাৰ এনআৰচিৰ নাম্বাৰ কেইটা এনআৰচিৰ সম্পূৰ্ণ প্ৰকাশ পাব, সেই প্ৰকাশ দিনাৰ 12 বজাৰ পিছত আপোনালোকে স্বতঃস্ফূৰ্তভাৱে আপোনালোকৰ নামটো মেছেজ যোগে পঠাই দিব বা আপোনালোকে চাব পাৰে। অটোমেটিকলি আপোনাৰ মেছেজটো আহি যাব, কাৰ নাম আছে এনআৰচিৰ আপোনাৰ নামটো আহি যাব। আৰু 5 নম্বৰ পদ্ধতি হৈছে হেল্পিং নাম্বাৰ। 24 ঘণ্টা এটা হেল্পিং নাম্বাৰ দিয়া আছে। যদি আপুনি অসমতে আছে তেনেহলে অসমৰ পৰা আপোনালোকৰ নাম্বাৰ দিয়াতে আছে। এইটো হৈছে
153,107 এইটো আপুনি অসমৰ পৰা কৰিব পাৰিব। যদি আৰু আপুনি অসমৰ বাহিৰত আছে তেন্তে আৰু এটা বেলেগ নাম্বাৰ দ্বাৰা কৰিবলৈ এই নাম্বাৰটো হৈছে 180034537762। এই পাঁচটা পদ্ধতি আপোনালোকক ক'লো। এই পাঁচটা পদ্ধতি যিকোনো এটা পদ্ধতিৰ দ্বাৰা আপোনালোকে এনআৰসিৰ নামটো চাব পাৰিব। যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ঘণ্টা আইকনটো বজাই দিব, যাতে যেতিয়া আমি নতুন এখন ভিডিঅ' পোষ্ট দিওঁ তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যন ৰূপত পাই যাব। ধন্যবাদ।